জীৱনৰ কাহিনী ইমান চুটি নহয় যে এদিনতেই শেষ হৈ যায়। হাঁহিব লাগে, কান্দিব লাগে, এইবোৰৰ লগত জীয়াই থাকিব লাগে। পোৱাৰ পিছত যদি মৰ্যাদা দিব নোৱাৰে, তেন্তে হেৰুৱাৰ পিছত কান্দি কি লাভ? আজিকালি কাৰোবাক বুজোৱাতকৈ মনে মনে থকাই ভাল। ভুল পথত খোজ দিলে হয়তো পুনৰ সঠিক পথলৈ আহিব পাৰিব, কিন্তু ভুল মানুহক বিশ্বাস কৰিলে সেই বিশ্বাস ঘূৰাই পোৱাটো অসম্ভৱ। জীৱনত সকলো থাকিলেও মানুহ সুখী হ'ব নোৱাৰে যদিহে মনত শান্তি নাথাকে। তোমাৰ মূল্য বুজি পোৱাজনক কেতিয়াও অৱহেলা নকৰিবা। ভুল কৰিলেও গুৰুত্ব বুজি পোৱাজনক এৰি যোৱাৰ কথা কেতিয়াও নাভাবিবা। যদি কাৰোবাক সঁচাকে ভাল নোপোৱা, গোপনে অভিনয় নকৰিবা, তেওঁক গৈ কৈ দিয়া। কাৰণ তোমাৰ অভিনয়ে কেৱল তেওঁৰ বিশ্বাসেই নহয়, তেওঁৰ গোটেই জীৱনটোও ধ্বংস কৰিব পাৰে। যিজনে কাৰোবাক হৃদয়ৰ পৰা ভাল পাব জানে, তেওঁ সকলো পৰিস্থিতিত আপোনজনৰ কাষত থাকিব পাৰে। বন্ধুত্ব আৰু ভাল পোৱা সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। মানুহ সদায় ভাগ্যৰ ওচৰত হাৰি নাযায়, কেতিয়াবা আপোনজনৰ অৱহেলা আৰু বিশ্বাসৰ কাষত হাৰি যায়। ক্ষমা তাকেই কৰা যিয়ে অন্যায় কৰিছে, কিন্তু ক্ষমা তাক নকৰিবা যিয়ে বেইমানি কৰে। মানুহ যেতিয়া বিপদত পৰে, তেতিয়াই তেওঁলোকে উপলব্ধি কৰে যে পৃথিৱীখন কিমান কঠিন আৰু নিজৰ মানুহবোৰ কিমান নিষ্ঠুৰ। খাদ্য যিমানেই দামী নহওক কিয়, পচিলে কোনো দাম নাথাকে। একেদৰে মানুহ যিমানেই শিক্ষিত নহওক কিয়, মানৱতা অবিহনে তেওঁৰ কোনো মূল্য নাথাকে। জীৱনত সুখী হওক, কিন্তু কাকো আঘাত দি নহয়। জীৱনত লাভৱান হওক, কিন্তু কাৰো ক্ষতি কৰি নহয়।